নহয় ৰে ৰাজতি বান্দৰে হয় কি হ'ল ফচি গৈছ হাতত দুখ পাই গৈছে তই ৰে হাত দি ওলাই গৈছে যে হ'ব লাগে মই আকৌ চুই দিছিলো নহয় মই চুই দিছিলো আঙুলি টুকুৰা কৰি দিব বস্তা আছে ভাজি বস্তা যাই যাব নোৱাৰে এইফালে 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 চাইছে কামুৰিব নোৱাৰো এবাৰ মোক মেডিকেল পঞ্চায়ত দিলে ৰ'বা লৈ যাম কুকুৰে কামুৰিব নোৱাৰে ইয়াক কুকুৰ কামবোৰ ছিঙি যাব মই ফাৰ্ষ্ট টাইম দেখিছো আকৌ বৰ ধুনীয়া নহয় নিশা জিলকি থাকে চকুকেইটা চুই দিলে কাৰণে কেঁচাই মই চুলুম দৌৰিবলৈ এৰাবলৈ দিগদাৰ হ'ব এতিয়া সেইখনৰ পৰা এৰাবলৈ দিগদাৰ শুব পাৰি পাছফালৰ পৰা ডিঙিটোতে ধৰিব লাগে মোৰ আকৌ কালি হুঁচৰি আহিলে ন সেইকাৰণে ঘৰলৈ গ'লো আপুনি এতিয়া টাউনৰ পৰা আহিছে এইয়া বৰবিল নহয় বৰবিলৰ কাৰ ঘৰ হৈছে মই যে চিনি পাব নাই দুলেশ্বৰ শইকীয়া গোটেই চিনি পাওঁ ডাঙৰটো সেইহঁতক চিনি পায় পুতুহঁতক চিনি মই আজিলৈকে নাই দেখা খালি আমাৰ ৰিজাৰ্ভত মই নাই দেখাইছিলে আপুনি ধৰিবই নোৱাৰিলে আকৌ মই ভিডিঅ' দেখাইছো মই এবাৰ আঙুলি টুকুৰা কৰি দিছো ধৰক কাপোৰখন দি কামুৰিছে এই নিদিয়া এতিয়া এই নিদিয়া ভৰিখন যে দেখুৱাব হাতখনৰ অৱস্থাই নাই হেৰি হৈ আছে এইবোৰ দেই এইটো মোবাইল নাই এনেকৈ বলকান ক'ত সোমাইছো ভাগত আপুনি কল কৰি থকা ডিঙিটোত ধৰি লওকচোন কামুৰিব মই এবাৰ ডক্টৰত বেমাৰ পৰি থাকিলোঁ টেঙৰ এনেই দুখ পাই আছে গোটেইখন দি দিওঁ এই বস্তাখন বস্তাখন নিছো দেই